আপোনালোকক মই প্ৰথমতে এটা শুনাই ল'ব খুজিছোঁ এটা গান কি সুললিত কণ্ঠ এটা সুন্দৰ গান আপোনালোকে প্ৰথমতে গানটো মই দেখুৱাওঁ শুনুৱাই লওঁ আপোনালোকে গানটো চাওকচোন বাৰু শুনিলে কি এটা সুন্দৰ কণ্ঠৰ অধিকাৰী হয় নকক ইমান ধুনীয়াকৈ গান গাইছে আৰু সেই তেখেতে এগৰাকী মনোৰোগ চিকিৎসক মানে আপোনাৰ যদি কেতিয়াবা মেণ্টেলি প্ৰব্লেম হয় তেতিয়া তেখেতৰ ওচৰলৈ যায় আৰু তেখেতে উপদেশো দিয়ে কি ধুনীয়াকৈ উপদেশ দিছে মই আপোনালোকক প্ৰথমতে সেই উপদেশো দেখুৱাইছোঁ আপোনালোকে চাই লওক কি সুন্দৰ সুন্দৰ উপদেশ দিয়ে সেইটো শুনি লওক বুকুখন বিষাবলৈ ধৰে বা বুকুখন হেঁচা মাৰি ধৰাৰ নিচিনাও লাগে আৰু সেই সময়ত এইমাত্ৰ যেন উশাহ নিশাহ বন্ধ হৈ যাব তেনেকুৱাও এটা অনুভৱ হয় ইয়াক আমি পেনিক এটেক বুলি কওঁ ইয়াৰ বাহিৰে উশাহ নিশাহ ছুটি হৈ অহা আৰু বা পেটটো বেয়া লাগি থকা পেটটো ইমানেই বেয়া লাগিব পাৰে যে ক'ৰবালৈ যোৱাৰ সময়তে হঠাৎ যেন পায়খানা হ'ব পেটটো কামুৰি ধৰিছে তেনেকুৱা অনুভৱো হয় যাক আমি ইৰিটেবল বাউল চিণ্ড্ৰম বুলি কওঁ ইয়াৰ বাহিৰে হাত ভৰি ঠাণ্ডা পৰি যোৱা হাত ভৰি কঁপি থকা বা যাক আমি ট্ৰেমাৰ্ছ বুলি কওঁ বা কেতিয়াবা খুব বেছি হাতৰ তলুৱাই যিকোনো এটা প্ৰেম জড়িত সম্বন্ধত যদি তেওঁলোক এজন ব্যক্তি সোমাই আছে তেওঁ কিশোৰীও হ'ব পাৰে যুৱক যুৱতীও হ'ব পাৰে বা ডাঙৰ মানুহো হ'ব পাৰে আৰু সেই সম্বন্ধটো যদি বিষাক্ত হৈ পৰিছে টক্সিক হৈ পৰিছে কাজিয়া পেচাল খুব বাঢ়িছে বা কেতিয়াবা যদি বিচ্ছেদ ঘটে তেতিয়াও কিন্তু এনজাইটিৰ আৰম্ভণি হ'ব পাৰে দেখিলেই মানুহক কিমান ধুনীয়াকৈ মানুহক উপদেশ দিছে তেখেতে উপদেশ দিছে আৰু মানুহে ভগৱান ডাক্তৰক মানুহে কি বুলি কয় ভগৱানৰ অন্য এটা ৰূপ ডাক্তৰকে কয় হয় নহয় আপোনাৰ যেতিয়া বেমাৰ আজাৰ হয় সকলো মানুহ যায় ডাক্তৰৰ ওচৰলৈ আৰু ডাক্তৰে আপোনাক আৰোগ্য কৰি এটা নতুন জীৱন দান কৰে গতিকে ডাক্তৰক মানুহে দেৱতাৰ লগত তুলনা কৰে কিন্তু চব এইগৰাকী এগৰাকী ডাক্তৰ নে ডাক্তৰ নামত কলংক মনটো ইমান পিখাচ হ'ব পাৰে এখন ভদ্ৰতাৰ মুখা পিন্ধি একদম কি ধুনীয়া ধুনীয়া কথা কৈ কিন্তু পিছফালে লুকাই থকা মানুহজনী এতিয়া ওলাই পৰিলে ইমান পিখাচ হ'ব পাৰে ইমান জঘন্য হ'ব পাৰে হে তই তুলি ললি এহাল ল'ৰা ছোৱালীক প্ৰথমতে তই কি কৈছিল প্ৰথমতে ছ'চিয়েল মিডিয়াত ক'লি যে মোৰ নিজৰ ল'ৰা ছোৱালী কিন্তু এতিয়া ওলাই পৰিলে নহয় তুলি লোৱা কি মানে তই চুৰ কৰিছ নে কি কৰিছে সেইটোও নাই আৰু এতিয়া যেতিয়া তেওঁক এৰেষ্ট কৰিলে তেতিয়া ডাক্তৰ যেতিয়া পুলিচে যেতিয়া জায়াৰ কৰিছে পুলিচৰ আগত কি কৈছে আপোনালোকক মই সেই বাক্যশাৰী এবাৰ শুনাই লওঁ আপোনালোকে শুনি লওক ৱালিছা আৰু আজানক একেলগে আনি দিছে দুইটাকে আজানকো আনিছে আজানৰ ৱালিছাক আজান আৰু ৱালিছাক একেলগে আনি দিছে আৰু সেইটোত হৈছে 2019ত ৱালিছে কিমান ডাঙৰ আছিল তেতিয়া নিউবৰ্ণ আৰু হেৰি ৱাইজ আজান একে বয়সত টুইন্স বুলি কৈছিলে ক'ৰ পৰা আনিছে তাহাঁতি চাৰোগেট গৰাকী যেতিয়া আমি চাৰোগেচি যেতিয়া ইমপ্লাণ্ট কৰিছিলোঁ যেতিয়া তেওঁৰ এবছৰ তেওঁ তেতিয়া ক'লে বাইদেউ আপোনাৰ যিটো ফেইল কৰিছে ক'ৰ পৰা আনিছে সুধিছো মই একো নাজানো মানুহগৰাকীয়ে মোক দিছে পুলিচৰ আগত কি ক'লে এতিয়া যেতিয়া এৰেষ্ট কৰাৰ পিছত এতিয়া পুলিচৰ আগত কি কৈছে যে তুলি দিছিলে কিন্তু কেনেকৈ তুলিছিলে কি কৰিছিলে একো ক'ব নোৱাৰে এবাৰ ক'ব মই মাক এবাৰ ক'ব নহয় মই এডপ্ট কৰা কথাৰ লাগবান নাইকিয়া একো নাইকিয়া আৰু অতিৰিক্ত যেতিয়া জেৰা হ'ব তেতিয়াহে ওলাই পৰিব আৰু সেই যে তুলি লৈছিলে বুলি তহঁতি বাৰু সেই মাক বাপেক এই সৰু 3-4 বছৰীয়া এহাল ল'ৰা ছোৱালীক ইমান জঘন্য অত্যাচাৰ কৰিবলৈ কাৰণে আপোনালোকে গম পাইছে চালা তহঁতি মানে ডাক্তৰণী এজনী ডাক্তৰণী বোলে তহঁতি চালা এই সৰু ল'ৰা ছোৱালীক যৌন নিৰ্যাতন চলাব লাগে হে গৰম ইস্ত্ৰি লগাই দিব লাগেনে হে যিবিলাক জেগাত মানুহে মানে ইমান হেৰি কৰে সেইবিলাক চালা গৰম ইস্ত্ৰি লগাইছ চালা কি যে মানুহ তহঁতৰ মগজটো কি আছিলে ডাক্তৰ হৈছিলে কেলে তহঁতি ডাক্তৰ হৈ পেলাই মানুহক শুশ্ৰূষা কৰিব লাগে আৰু তহঁতি এই সৰু ল'ৰা ছোৱালীবিলাক তুলি লৈ পেলাই সেইবিলাক কৰিছিলে চালা ইমান মানে কেনেকৈ ইমান নিৰ্লজ্জ ইমান পিখাচ তহঁতৰ অন্তৰলৈ বস্তু যায়নে হে এই ভদ্ৰতাৰ মুখা পিন্ধি এইখনকেই কৰিছে ডাক্তৰ বুলি ক'লে কেনেকুৱা হয় হে আপোনালোকে কি বুলি ক'ব কৈছে এই ডাক্তৰ বুলি ল'ৰাটোক আনকি সেই ল'ৰাটোক যিটো ল'ৰাক সেই ল'ৰাটোকো বাৰু যৌন নিৰ্যাতন কৰিব লাগে আৰু এইবিলাক এই ডাক্তৰ হয় হে তহঁতি আকৌ ইফালে গৈ পেলাই ক'ত ফুৰিবলৈ গৈ পেলাই তহঁতি সেইবিলাক ৰোমাঞ্চ কৰোগে চালা নীলা চপ্তা হাত থৈ কথা হে
লাজ নাইকিয়া চবহে ডাক্তৰৰ নামত কলংক মানুহক আকৌ তই উপদেশ দিয় ধুনীয়া ধুনীয়া ইমান ডাঙৰ ডাঙৰ উপদেশ দিয় উপদেশ দিয় দি পেলাই আকৌ কৰি থগে সেইখন এই চালা এই ফুল কোমলীয়া এই ল'ৰা ছোৱালীহালক এনেকে যোনটো নিৰ্যাতন চলাব লাগে গৰম কি কৈছে যে গৰম স্ত্ৰী জাতীয় বস্তু লগাইছে দাগটো গৰম স্ত্ৰী তহঁতক এইবিলাকক মানে ফাঁচি দিব লাগে কৈছে না আপোনালোকে কি কয় সিহঁতক ফাঁচি বাহিৰে অন্যটো একো নাই সিহঁতক মই ভাবো সিহঁতক যিমান পাৰে সিমান কঠোৰতম শাস্তি দিব লাগে এই ফাঁচি দিব লাগে মুঠতে সিহঁতক এই সিহঁতৰ শাস্তি ফাঁচি বাহিৰে একো নহয় নহ'লে সিহঁতক যাবদণ্ড গোটেই জীৱনটো যাতে জেলত সোমাই থাকে সেইটোও বেষ্ট তেতিয়াহে সিহঁতক কাৰণ এটা কথা ফাঁচি দিব নালাগে ফাঁচি দিলেতো মৰিলে চেচি হ'ব গতিকে সিহঁতক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে তেতিয়াহে ভাল হ'ব তেতিয়া গোটেই জীৱন যেতিয়া জেলত থাকিবলৈ কষ্ট ইফালে শ্লিপিং টেবলেট খায়ে টোপনি যায় আঁঠুৱা লাগে কি লাগে মহৰ কামনি খাব এতিয়া পাইছ নহয় এতিয়া শ্লিপিং টেবলেট নহ'লে টোপনি নধৰে এতিয়া থাক সিহঁতক যাৱজ্জীৱন কাৰাদণ্ড দিলেহে মোৰ ভগতে ভাল হ'ব আপোনালোকে কি কয় কমেণ্টত জনাব